আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। খোৱা লোৱাৰ ক্ষেত্ৰত কৰণীয় আদবসমূহ। খোৱাৰ আগতেই মালিকৰ অনুমতি লোৱা, দুয়ো হাতৰ কব্জালৈ ধোৱা আৰু কুল্লি কৰা, বহি খোৱা, দস্তৰখানা পাৰি খোৱা, একেলগে একেটা পাত্ৰতেই খোৱা, বহাৰ তিনিটা নিয়মৰ ভিতৰত যিকোনো এটা নিয়মত বহা, বিসমিল্লাহ পঢ়ি খোৱা আৰম্ভ কৰা, সোঁ হাতেৰে খোৱা, নিজৰ ওচৰৰ ফালৰ পৰা খোৱা আৰম্ভ কৰা, নিমখৰ দ্বাৰা খোৱা আৰম্ভ কৰা, চুবাই চুবাই খোৱা, মাছৰ কাঁইট, শাক পাচলিৰ পেলনীয়াখিনি, মাংসৰ হাড় আদি পৰিষ্কাৰ কৰি খোৱা, পানী খোৱাৰ সময়ত সোঁ হাতৰ আঙুলি পৰিষ্কাৰ কৰি সেই হাততেই গিলাচ ৰাখি বাওঁ হাতেৰে ধৰি খোৱা, তিনিটা উশাহত পানী খোৱা, অলপ ভোক ৰাখিয়েই খোৱা শেষ কৰা, আঙুলি চাফা কৰি খোৱা, খোৱা পাত্ৰ চাফা কৰি খোৱা, দস্তৰখানাৰ পৰা খোৱা বস্তু উঠাই পৰিষ্কাৰ কৰি থোৱা, খোৱাৰ পিছত আল্লাহৰ শুক্ৰিয়া আদায় কৰা, দাৱাত খোৱাৰ পিছত মেজবানৰ কাৰণে দোৱা কৰা। খোৱা বোৱাৰ ক্ষেত্ৰত বৰ্জনীয় কামসমূহ: সন্দেহযুক্ত বস্তু খোৱা, বাওঁ হাতেৰে খোৱা, খুব বেছি গৰম বস্তু খোৱা, ঢাকি নৰখা বস্তু খোৱা বা বজাৰৰ ঢাকি নৰখা বস্তু খোৱা, থিয় হৈ বা খোজকাঢ়ি বস্তু খোৱা, পাত্ৰৰ মাজভাগৰ পৰা বস্তু খোৱা, কোনো জন্তুৰ সন্মুখত খোৱা, চুৰি বা কোনো ধাৰ চামুচৰ দ্বাৰা খোৱা, চকীত বহি আৰু মেজৰ ওপৰত থাল ৰাখি খোৱা, অধিক খোৱা, একে উশাহত পানী খোৱা, খৰখেদাকৈ খোৱা বা ভালকৈ নুচুবাই খোৱা, কাঁহী পৰিষ্কাৰ কৰি নোখোৱা, খোৱা বস্তু পেলাই দিয়া, খোৱাৰ সময়ত পৰিয়ালৰ খবৰ নোলোৱা, খোৱাৰ সময়ত অনৰ্থক কথা কোৱা, দস্তৰখানাত পৰি থকা খোৱা বস্তু উঠাই নোখোৱা, অনিচ্ছাকৃত খোৱা, আলহীক অৰুচিকৰ বা পচন্দ নোহোৱা বস্তু খাব দিয়া।